নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি এটা খানা এৰেঞ্জ কৰিছোঁ। বতৰ বহুত ডাঙৰীয়া, মানে একদম বৰষুণ দুদিন হ'ল দিয়ে আছে আমাৰ ইয়াতে। সৰুকৈ খানা এটা কৰিছোঁ। মই গুৱাহাটীৰ পৰা আহিলোঁ, নয়নদা ঘৰতে আছিল, মামাৰ ঘৰতে মাতিলোঁ। এতিয়া আমাৰ ঘৰৰ ওচৰত মানে আমাৰ ঘৰৰ এটা ছাইডত মানে এটা এনেও খানা খোৱাই ঘৰ এটা আছে, মানে তাতে খানা খাম সেনেকুৱা আৰু। পিছত নয়নদাই ক'লে খাওঁ বুলি গাহৰি অলপ লৈ আহিলোঁ। গাহৰি ঘৰত নাখায়, সেইকাৰণে অলপমান বেলেগকৈ ৰান্ধিব লাগে, নিজে আনি নিজে খাব লাগে। তাৰপিছত মায়ে ৰান্ধি নিদিয়ে গাহৰি, মায়ে নিজেও নাখায়, সেইকাৰণে তো গাহৰিখিনি আনিছোঁ, দেখাই আছোঁ বাৰু আপোনাক। অকণমান ছেটিং কৰিলোঁ, আপোনালোকক দেখাম। তাৰপিছত পিঁয়াজ চিয়াজ কাটিছে, গোটেইখিনি দেখা পূৰা ঘৰুৱা ষ্টাইলত, মানে একদম ফুল ঘৰুৱা ষ্টাইলত। মই ঘৰটো দেখাই আছোঁ আপোনালোকক। এইটো চেনেলৰ মালিক, ঘৰ দেখাই আছোঁ। এইটো ঘৰ চাওক, বাহিৰৰ পৰা দেখাই আছোঁ বাৰু আপোনালোকক। এইটো এইটো একদম সৰু টিকুট, মানে অকল চৌকা এটাই আছে। এইটো সেনেকুৱা। আৰু এইটো গাহৰি আপোনালোক এক মিনিট বেক কেমেৰা কৰি আপোনালোক গাহৰিটো দেখাইছোঁ একদম ধুনীয়াকৈ। তো গাইছ, এয়া গাহৰি। আলু কাটি লৈছোঁ, পিঁয়াজ, বিলাহী কাটা নাই, কাটিম বাৰু পিছত। নিমখ, হালধি, শুকান জলকীয়া চব মিক্সটো ইয়াতে হ'ব, মানে এইটো মিক্সাৰ মেচিন আমাৰ ঘৰত। গাঁৱলীয়া ষ্টাইল, পূৰা ফুল গাঁৱলীয়া মানে। আৰু কেৰাহীটো নালটো অলপমান ভাঙা, কাৰণ ঘৰত নাখায়। এইটো মোক মানে অনলি ফৰ গাহৰি উলিয়াই দিছে ঘৰৰ পৰা, তেনেকুৱা। এইটো ৰুমটো, ইয়াতে কিবা কিবি থোৱা আছে বাৰু। ইয়াতে কল, সেই জুইৰ শেকত কল ধৰিছে। তাৰপিছত গাইছ, গাহৰিটো অলপ বইল কৰা হ'ল, আৰু চাই লওক, কিন্তু বহুতখিনি বস্তু থাকে গাহৰিৰ ভিতৰত। তো অলপ বইল কৰা গৈছে, আৰু ইয়াৰ পিছত গাহৰিটো কেনেকৈ বনায়, কি গোটেইখিনি দেখুৱাই যাম আপোনালোকক। বইল হৈ গৈছে, আৰু বইল হৈ গৈছে নে? হৈ গৈছে। কিমান টাইম কৰা গ'ল বইল? 10 মিনিট। আমাৰ অৰূপ কলিতাই বনাব আজি স্পেচিয়েল গাহৰি। বাঁহ গাজটো থাকিলে ভাল হ'ল নেকি অলপ? বেম্বু শ্বুটটো নাই, সেইটো এতিয়া ইয়াতে নাপায়, ঘৰতো নাই বোলে। এতিয়া বইল কৰি ল'লোঁ, কাৰণ লেতেৰা চেতেৰা অলপ থাকেতো গাহৰিত। আৰু দোকানতো ভাল। কেৰাহীটো আল্টিমেট কেৰাহী হয়। কেৰাহী আল্টিমেট, একদম মজা, একদম গাঁৱলীয়া, একদম খাচ গাঁৱলীয়া। এইটো আমাৰ গাঁৱলীয়া একদম পৰিচয়টো। আমাৰ চুঙাটো কন্দা বেলেগ, ৰুমত গেছত বনাই খাওঁ সেইটো বেলেগ, আজি ঘৰত আহি পাকঘৰত নহয়। আৰু জুহাল টাইপ আমাৰ। আৰু আমাৰ ফালে মানে কাৰেণ্টটো গুচি গ'ল, সেইকাৰণে ভিডিঅ' কোৱালিটি অলপ বেয়া হ'ব পাৰে। গাইছ, আমাৰ এতিয়া তেলটো দি দিলে। ষ্টিং বুলি নাভাবিব, এইটো ষ্টিঙৰ বটলত তেলটো থৈ দিয়া হৈছে। আৰু কাৰেণ্টটো আকৌ গুচি গ'ল, গতিকে তেল বহুত দিব নালাগে না? নালাগে, গাহৰিত তেল আছে, নিজৰ তেল। একদিন এটা আমি ৰেচিপি মানে কি হয়, নৰ্মেল বনাম, দেখাম। আমি কোনো চেফ নহয়, কুক নহয়, স্পেচিয়েল কুক নহয়। কিন্তু কথাটো হ'ল, বিনা তেলত গাহৰি বনোৱাটো দেখাম একদিন আপোনালোকক, নয়নমণি কলিতা চেনেলৰ পৰা। আৰু এটা যি কৈছিল, কুকাৰত যি বনা, কুকাৰত, অকল কুকাৰত বনোৱাটো, বইল টাইপৰ গাহৰি। বিভিন্ন ধৰণৰ ভিডিঅ' আহি থাকিব আৰু গাইছ। এতিয়া পিঁয়াজ কাটি থকা হৈছে, কৰা আৰু নেওৰটো সেই কৰিবা। আৰু কিবা কবি না? বৰ্তমান একো নাই। তোমাৰ চেনেল, তুমি এতিয়া ফুল এক্টিভ হৈ আহিছা। ভিডিঅ' লাগিব আৰু আমাক, ৰাইজে ছাপোৰ্ট কৰক আৰু সিমানে। সেইটোৱে, এতিয়া ইউটিউব জগতত বিৰাট কম্পিটিশ্যন চলি আছে, চবকে ছাপোৰ্ট কৰক আৰু। এই বৰ্তমান গাহৰিটো দিব ওলাইছোঁ তেলত। পিঁয়াজ নিদিলি নহয়, সেইটো পিছত দিম। বা, এইটো বেলেগ মানে। আজি খাই মজা লাগে মানে, চাম ডিফাৰেঞ্চ। গাইছ, গাহৰিত পানী আছিল অলপ। হেলমেট পিন্ধি ল'ব লাগে, অলপ হেলমেট লাগে আৰু। পিঁয়াজটো কেতিয়া দিবি? অলপমান দেৰি যায়। তো গাইছ, তেল আৰু গাহৰি দিয়া হ'ল, ইয়াৰ পিছত বোলে পিঁয়াজটো দিব। আজি মুঠতে কিবা আল্টিমেট এটা বনাব, মানে একো আল্টিমেট নহয় গাইছ, এতিয়া এনেই আৰু জাষ্ট ধুনীয়াকৈ বনাই আছে, চাই যাওক আপোনালোকে। অ'কে গাইছ, লগ পাই আছোঁ। তো গাইছ, আমাৰ
মাংসটো ফ্ৰাই কৰা হৈ গ'ল। এতিয়া পানী দিয়া হ'ব আৰু চাই থাকক। এইটো তেলটো ওলাইছে না? তেল ওলাইছে, গাহৰিৰ পৰা তেল ওলাইছে অলপ। বিলাহীও আছিল ন, গ্ৰেভি টাইপ। পানীটো এনেই দিয়া নাই, এতিয়াহে দিবি? পানী দিয়া নাই, পানী দিম আৰু। বহুতো পুৰা গ্ৰেভি কৰি দিলে হ'ল। পানী বহুত নাই। তো গাইছ, পানী দিয়া গ'ল আৰু অলপমান উতলা হওক, তাৰপিছত আকৌ আপোনালোকক দেখুৱাম লাষ্ট মানে ফিনিছ কেনেকুৱা হ'ল, লাষ্ট এণ্ডিংটো দেখুৱাই দিম মাংসটো কেনেকুৱা হ'ল। গাইছ, ফাইনেলি আমাৰ মাংস হৈ গ'ল। এতিয়া আমাৰ লৈ যোৱা যাব। ইয়াৰ পিছত আমি ৰুটি বনাম। মাংসটো হৈ গ'ল, টেষ্ট কৰা নাই এতিয়ালৈ, টেষ্ট কৰিম মানে অলপ ঠাণ্ডা হোৱাৰ পিছত। মাংসটো এনেও টেষ্টিটো বেছি হৈ যায়তো, গতিকে লগ পাম, চাই থাকক। তো গাইছ, আমি এতিয়া বৰ্তমান ৰুটি বনাই আছোঁ। বেছি নাই, মানে 6-7খনমান ৰুটি, আমাৰ দুজনহে। ইয়াতে থৈ দিয়া আছে, সৰু কলিতে বনাই আছে। নাই, যোগাৰটো এইটো বাৰু বেলেগ কথা, কিন্তু হ'লেও হ'ল বস্তুটো। আৰু এটা বস্তু আমাৰ এড হৈ গ'ল, এয়া মাছ, গাহৰি, মাছ আৰু শ'ল মাছ হ'ব এইটো। শ'ল নে? শ'ল। গাহৰি, মাছ আৰু ৰুটি, তামাম আছে। আৰু বতৰ জেক জেককৈ মাৰি আছে আমাৰ গৰঙীয়া। ৰ'ব, বাহিৰৰ বতৰটো দেখুৱাই আছে আপোনালোকক। পূৰা বৰষুণ মাৰি আছে, বহুত টানকৈও নহয়, 4টামান বজাৰ পৰা বৰষুণ এনেকৈ মাৰি আছে। অনুৰোধৰ ঘৰখন। তো গাইজ, আমাৰ ফাইনেলি খানা ৰেডি। এয়া মাংস লৈ ল'লোঁ আমি দুটাই। ইয়াতে আছে ৰুটি, আৰু মাছটো দেখুৱাই দিয়ে। এইটো মাছ, মোৰ ভাগত মই খালোঁ। খানা হ'লেও এই পিছত আকৌ ডিভাইড কৰি দিম বাৰু। অ'কে, লেটছ ইট। তো গাইজসকল, আমি এতিয়া খাম আৰু আপোনালোকে ইমান টাইম আমাৰ ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটোত প্ৰথমতে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, গুড নাইট। অৰূপ, কেনেকুৱা? একদম ধুনীয়া ভাই, খাই কেনেকুৱা লাগিছে ক'বা। একদম মজা, ময়ো খালোঁ বাৰু, আৰু অৰূপে খাইছে। এয়া, গতিকে আজিলৈ শুভৰাত্ৰি, বাই।